নমস্কাৰ আসসালামু আলাইকুম মই ফাৰহান আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। সমুখত দীপাৱলী দুৰ্গা পূজা শেষ হ'ল, এতিয়া দীপাৱলী আহি আছে। জুবিন ফেন ক্লাবে অসমৰ ৰাইজৰ প্ৰতি এটা আহ্বান জনাইছে যে এইবাৰ দীপাৱলীত কোনেও যাতে ফটকা বা আতচবাজি নুফুটায়, কেৱল চাকি জ্বলাই দীপাৱলী পালন কৰে। যেহেতু দীপাৱলী পোহৰৰ উৎসৱ আৰু যেহেতু গোটেই ৰাজ্য আমাৰ প্ৰাণৰ শিল্পী সকলোৰে মৰমৰ জুবিনদাৰ মৃত্যুৰ শোকত ম্ৰিয়মান হৈ আছে, সকলোৱে বিচাৰিছে যে জুবিনদাই ন্যায় পাওক, আৰু যেহেতু এতিয়ালৈকে তেওঁ ন্যায় পোৱা নাই, সেয়ে জুবিন ফেন ক্লাবে ৰাইজৰ প্ৰতি অনুৰোধ জনাইছে যাতে এইবাৰ কোনেও ফটকা ফুটাই ফূৰ্তি নকৰে। কিন্তু দুখৰ কথা, সকলো ৰাইজে এই কথাটোত সমৰ্থন জনাইছে বা তেওঁলোকেও জুবিন ফেন ক্লাবৰ আহ্বানৰ প্ৰতি অধিকাংশই সঁহাৰি জনাইছে। কিন্তু অতি দুখৰ কথা, লাজৰ কথা যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দীপাৱলীক লৈও ৰাজনীতি কৰিবলৈ নেৰিলে। তেওঁ কৈছে যে যদি দীপাৱলী পালন নকৰে তেন্তে হেনো ঈদো পালন কৰিব নালাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, ঈদলৈ আৰু এবছৰ আছে। আপুনি যে কৈছে ঈদ পালন কৰিব নালাগে, তাৰ মানে কি জুবিনদাই এবছৰলৈকে ন্যায় নাপায় নেকি? কাৰণ ঈদটোতো এইবছৰ নহয়, অহা বছৰ হ'ব। তেওঁ কৈছে যে বৰদিনো পালন কৰিব নালাগে। এইবিলাক সাম্প্ৰদায়িক ৰাজনীতি কিয়? জুবিনদাক লৈ হিন্দু মুছলমানৰ ৰাজনীতি, সাম্প্ৰদায়িক ৰাজনীতি কৰা উচিত নহয়। যিহেতু জুবিনদাই ঘৃণাৰ ৰাজনীতি, ধৰ্মীয় ৰাজনীতি খুব বেয়া পাইছিল। তেওঁ সদায় মানুহৰ কথা কৈছিল, মানৱতাৰ কথা কৈছিল, একতাৰ কথা কৈছিল। তেনে এজন ব্যক্তিৰ ক্ষেত্ৰত এইবছৰ ৰাইজে দীপাৱলী ফটকা নুফুটোৱাটো একো ডাঙৰ কথা নহয়। ৰাইজে স্বতঃস্ফূৰ্তভাৱেই কৈছে যে আমি জুবিনদাই ন্যায় নোপোৱালৈকে আমি দীপাৱলীত আতচবাজি ফুটাই ফূৰ্তি নকৰোঁ বুলি। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে দীপাৱলীত যদি ফটকা নুফুটায় তেন্তে বৰপেটাৰ যিসকল আমাৰ থলুৱা ব্যৱসায়ী এই আতচবাজিৰ উদ্যোগটোৰ লগত জড়িত হৈ আছে তেওঁলোকৰ অৱস্থাটো বেয়া হ'ব। এতিয়া কথা হ'ল যে বৰপেটাত যিসকল ব্যৱসায়ী আছে সেইসকলৰ সংখ্যাটো খুব কম, বহুত বেছি নহয়। আৰু আমাৰ ৰাজ্যত, আমাৰ দেশত অধিকাংশ আতচবাজি আহে চীনৰ পৰা, সেয়াটো আমি সকলোৱে জানো। অধিকাংশ আতচবাজিয়ে বজাৰ দখল কৰে চীনৰ পৰা। বৰপেটাৰ যিসকল থলুৱা আমাৰ উদ্যোগী আছে, ব্যৱসায়ী আছে, তেওঁলোকক কথা মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকে যদি এইবাৰ যদি ৰাইজে বম ফুটকা নুফুটায় তেতিয়া তেওঁলোকে পৰিয়ালটো পোহপাল দিব নোৱাৰিব। এতিয়া আমাৰ কথা হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুৰ্গা পূজা পাতিবলৈ পূজা কমিটিসমূহক ধন দিয়ে, ৰাস পাতিবলৈ ৰাস কমিটিসমূহক টকা দিয়ে, বিহু পাতিবলৈ বিহু কমিটিসমূহকো মুখ্যমন্ত্ৰী ডাঙৰীয়াই টকা দিয়ে। তেনে ক্ষেত্ৰত 10% যি আমাৰ থলুৱা ব্যৱসায়ী আছে, যিসকলে আতচবাজি উদ্যোগটোৰ লগত জড়িত, তেওঁলোকক এইবাৰ কিয় সাহাৰ্য প্ৰদান কৰিব নোৱাৰে? এইবাৰ যদি হিতাধিকাৰীক লাখ লাখ টকা অসম চৰকাৰে, বিজেপি চৰকাৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিব পাৰে, তেন্তে কিয় এই যে উদ্যোগটো আমাৰ থলুৱা উদ্যোগটো খুব কম মানুহ জড়িত হৈ আছে, সেই উদ্যোগটোৰ লগত জড়িত মানুহখিনিক এইবছৰ যদি আৰ্থিক সাহাৰ্য প্ৰদান কৰে তেন্তে তেওঁলোকে ফটকা নিবিকিলেও তেওঁলোকে পৰিয়াল পোহপাল দিব পাৰিব। কিন্তু সেই কথা নকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাম্প্ৰদায়িক ৰাজনীতি কৰাত পাকৈত। তেওঁ কৈছে যে বৰদিনো পালন কৰিব নালাগে, ঈদো পালন কৰিব নালাগে। মই ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, জুবিনদাই যদি ন্যায় নাপায় তেন্তে ঈদো পালন কৰিব নালাগে। ঈদলৈতো এবছৰ আছে, তাৰ আগতেই জুবিনদাক ন্যায় দিবই লাগিব। অসমৰ ৰাইজে এবছৰ ৰৈ নাথাকে জুবিনদাৰ ন্যায়ৰ বাবে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ অনুৰোধ জনাইছোঁ পুনৰবাৰ যে তেওঁ এই হিন্দু মুছলমানৰ ৰাজনীতিসমূহ বাদ দিব লাগে। অন্ততঃ এই সময়খিনি, যিখিনি সময়ত সমগ্ৰ ৰাজ্য শোকত ম্ৰিয়মান হৈ আছে, সকলোৱে জুবিনদাৰ অপমৃত্যুত কান্দিছে, দুখ প্ৰকাশ কৰিছে, জুবিনদাক পাহৰিব পৰা নাই, তেনে এটা অৱস্থাত তেওঁ এই ধৰণৰ ৰাজনীতি নকৰা ভাল। আৰু যিসকল থলুৱা ব্যৱসায়ী জড়িত হৈ আছে তেওঁলোকক চৰকাৰে এইবাৰ
লাখ লাখ হিতাধিকাৰীক দিয়া ধনৰ পৰা যদি অলপ ধন তেওঁলোকক দিব পাৰে তেন্তে তেওঁলোকে পৰিয়ালটো পোহপাল দিব পাৰিব। জুবিন দাই ন্যায় নোপোৱালৈকে বৰদিনো পালন নকৰোঁ, দৰকাৰ হ'লে ঈদো পালন নকৰোঁ, দীপাৱলীও যদি ৰাইজে পালন কৰিব নিবিচাৰে তেন্তে মুখ্যমন্ত্ৰীয়ে জোৰ কৰি কাকো বাধ্য কৰাব নোৱাৰে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।